Hi, welcome back to my YouTube channel monoj vlogs. আজি কাতি বিহুৰ দিনা ঘৰত কি কৰিলোঁ সকলোখিনি দেখাম আজি। গতিকে আজি মই পুৱাই উঠি বোলে কৰিলোঁ কি এই বস্তুটো কৰিলোঁ চাওক। বস্তুটো কৰিলোঁ এতিয়া আৰু তাতে আৰু কিবা কিবি কৰিব লগা আছে। গতিকে গোটেইখিনি কমপ্লিট হোৱাৰ পিছত গোটেইখিনি দেখাম। তাৰপিছত গতিকে চাই থাকব গোটেইখিনি। তাৰপিছত এইখিনি এতিয়া ফল মূল কাটিব আছে, গতিকে এইখিনি চাওকচোন। তাৰপিছত এইখিনি ফল মূল কাটিম এতিয়া। তো এতিয়া ফল মূলখিনি কাটি লওঁ আৰু এই বাবুহঁতে আছে আমাৰ। তো অলপমান আৰু কিবা কম কৰিব লগা আছে তুলসীৰ ঘাটটোত। গতিকে মোৰ ফালৰ পৰা অসমবাসী ৰাইজলৈ কাতি বিহুৰ হিয়া ভৰা অলপ জনালোঁ মই। গতিকে এতিয়া অলপমান কিবা ফল মূল কাটিব আছে, এনে কাটোঁ। গতিকে ভিডিঅ'টো চাই থাকক গোটেই স্কিপ নকৰা কৰে। কেৱলক আমি এতিয়া ফল মূল কাটোঁ। সেই ফল মূল কাটিম। ফল মূল কি আছে আপোনালোকে চাই চাওকচোন। এয়া নাৰিকল, এই কুঁহিয়াৰ কাটব লাগিব। এইভাগে বহুতে কাটছে নাৰিকল, আপেল আৰু এইভাগে আছে কিবা কিবি আছে আৰু। গতিকে টেঙা চেঙা আছে আৰু এইভাগে ৰবাব টেঙা আছে, আপোনালোকে সকলোৱে জানে চাগে। তো ৰবাব টেঙা, এইটো ৰবাব টেঙা, 3টা ৰবাব টেঙা আছে। গতিকে কাটব লাগিব গোটেইখিনি। তো এতিয়া কাটি লওঁ গোটেইখিনি, তাৰপিছত দেখাই আছোঁ গোটেই। তো ফাইনেলি অলপ আগতে যে কৈছিলোঁ ফল মূল কাটা বুলি, তো হৈ গ'ল এতিয়া কাটা গোটেইখিনি। তো চাওকচোন, এইখিনি ফাইনেলি এতিয়া হৈ গ'ল কাটা। তো এইখিনি হৈছে গোটেই ফল মূলখিনি হৈ গ'ল গোটেই কাটা। আৰু এইখিনি বুট ভাবিছে ন কিহৰ কাৰণে ইমান কি যোগাৰ কৰিছোঁ, তো কৈ আছোঁ গোটেইখিনি বুজাই ধুনীয়া কৰি। চাই থাকোঁ গোটেই ভিডিঅ'টো। আজি যে আমি কাতি বিহুৰ দিনা যে এইখিনি আয়োজন কৰিছোঁ, কিহৰ কাৰণে কৰিছোঁ, গতিকে অলপমান কিবা থুলমূল কৰি অলপমান বুজাই দিব চেষ্টা কৰিম। সিমান নাজানো বুজাই দিবা, গতিকে যিখিনি পাৰোঁ একদম সৰু কৰি সেইখিনি অলপমান বুজাই দিম। মানে কথাটো হৈছে এনেকুৱা, এই যিটো পৰম্পৰা আছে আমি সৰুৰ পৰাই আমি দেখি আহিছোঁ যে আজি যিটো এই দিনটোত কাতি বিহুৰ দিনটোত আমাৰ যিখিনি গাঁৱত মানুহ আছে চব মানুহ তাতে আজি আমাৰ ৰাইজৰ মানুহ যাব, যাই পেলাই এনেকৈ আমি যেনেকৈ ঠগি দিছোঁ ফল মূল দিছোঁ চব মানুহে এনেকৈ দিব। গতিকে আমাৰ ৰাইজৰ মানুহকেইখনে যাব, যাই পেলাই ঘৰে ঘৰে যায় ঠগিখন ভাঙিব। গতিকে বহুত ফূৰ্তিও লাগে আৰু ভালো লাগে। আৰু যিবিলাক এইবিলাক ফল মূল আছে, বুট চুট আছে, এইগিলাখান আমি মানে এটাৰ গাত এটা মাৰোঁ, খাবাক লগি নহয় আৰু গাঁত মাৰবাক লগিহে আমি যাওঁ। গতিকে ভাল লাগে। আজিও মই যাম এতিয়া। তো অলপ মোৰ লগৰ ল'ৰাই ফোন কৰিছে, গতিকে এতিয়া আমি যাম। তো আমাৰ ঘৰতো আহিব ঠগি ভাঙিব। যদি মই দেখাব পাৰোঁ অলপমান কিবা দেখাম আৰু। গতিকে এতিয়া মই ওলাওঁ, গতিকে ৰাইজৰ মানুহৰ লগত যাব লাগিব, যিহেতু ৰাইজৰ লগতে আছোঁ। গতিকে মই ঘৰত আহিলে অলপমান কিবা দেখাম। তো চাই থাকব ভিডিঅ'টো গোটেইখিনি। তো এতিয়া গধূল হৈছে, গতিকে এতিয়া মানুহবোৰ আহি আছে, খবৰ দিছে। গতিকে এতিয়া যে কৈছিলোঁ এনেকুৱা এই বৌ ঠগি পাতি আছে আৰু সেইটো তুলসীৰ ঢাপটো সেনেকৈ কাপোৰ এখন মেৰিয়াই দিওঁ আৰু চবেই দিয়ে তেনেকৈ। গতিকে ঠগি সেই কৰি আছে। অলপ পিছত মানুহে আহিব, গতিকে আহিলে যদি পাৰোঁ চেষ্টা কৰিম দেখাব। তো চাই থাকক। তো অলপ আগতে কৈছিলোঁ ৰাইজৰ লগত যোৱা কথা মই। তো আহি পালোঁ ঘৰ। তো ইমাখন পালোঁ ৰাইজৰ লগত যায়। এই পালোঁ মোটামুটি 6-7 কেজিমান মানুহ তাকে গ'লোঁ। তাৰপিছত আৰু নগ'লোঁ আৰু গুচি আহিলোঁ। গতিকে আৰু ঘৰত আহিলোঁ আৰু। তো অলপ আগতে কৈছিলোঁ আমাৰ ঘৰত মানুহবোৰ আহিব বুলি। গতিকে আমাৰ ঘৰত মানুহবোৰ আহিছে, গতিকে ব'লক আমি চাওঁ।
এইটো তো আমাৰ ঘৰত আহিলে আহি পেলাই কয় কেনেকৈ কি কৰলাক গোটেইখিনি আপোনালোকে গম পালাক। গতিকে এইখিনিয়ে আছিল আমাৰ কাতি বিহুৰ পৰম্পৰা এনে কৰি কৰে। গতিকে গোটেইখিনি গম পালাক। যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব। তো এইখিনিয়ে আছিল। তো বাই বাই। তো নেক্সট এটা বেলেগ আৰু ভিডিঅ' বনাম। তো আজিলৈকে এইখিনিয়ে আছিল। তো ছাবস্ক্ৰাইবটো কৰি দিব আৰু শ্বেয়াৰটো কৰি দিব। বাই।